বাইদেউ এক দীঘলীয়া সংগীত যাত্ৰা আপোনাৰ সেই নিচেই সৰুৰ পৰা আপুনি সংগীতৰ সৈতে জড়িত আজিও সংগীতৰ পৰিক্ৰমাৰ সৈতে জড়িত সংগীতৰ সৈতে সংগীত আৰু জীৱন সংগীতৰ আবেগৰ সৈতে আপুনি একাত্ম এই যেটো পৰিবেশ সংগীতৰ লগত যেটো পৰিবেশ কেনেকুৱা আসলে কি এইটো সংগীতৰ যেটা এটা বোধটো সঁচাকৈ ক'বলৈ গ'লে মানে ঈশ্বৰৰ দান বুলি কওঁ সুৰ যেটো সুৰৰ সেন্স তালৰ বোধ এই যে সৌন্দৰ্য বোধ এইবোৰ কিন্তু ওপৰৱালা দান বুলি কওঁ সেইকাৰণে সুৰো বোধ আমি প্ৰকৃতিৰ পৰা পাইছোঁ বা সৰুৰ পৰা মোৰ মানে সংগীতৰ প্ৰতি এনেকুৱা এটা খুব সৰুৰ পাই ইমান ভাল লগা এটা আছিল আৰু কি তাৰ পিছৰ ফালে দেখিছোঁ মানে সংগীতৰ বাহিৰে মানে আৰু কোনো মানে সেকেন্ড অপশন একোই নাই আৰু কি সংগীত আপোনাৰ আবেগ একদম মানে একদম ক'ব সংগীতৰ বাহিৰে মানে ফাৰ্ষ্ট লাভ যাক কয় আৰু কি সৰুৰ পৰা মানে আগতে কি হৈছে আমাৰ ট্ৰানজিস্টাৰ আছিলে সেই শুনি গান শুনি ভাল গান শুনো মেলোডি গান যেনেকুৱা শুনি ডাঙৰ হোৱা পৰৱৰ্তী কালততো তাৰপিছতে একদম প্ৰথাগতভাৱে শিকা আৰু এই সংগীতৰ কাৰণে কলিকতাৰ বোৱাৰী হোৱাৰ পিছত আপুনি অসমলৈ বাৰে আহে এইবাৰো আহিছে সেই কথাখিনি অকণমান ক'ব নেকি বাইদেউ কথাখিনি কোৱাৰ আগতে মই মোৰ দৰ্শকক এড্ৰেছ কৰাই নাই তেওঁ মোৰ দৰ্শকে ভাবিব কাকো এড্ৰেছ নকৰাকৈ কিয় এই অনুষ্ঠান আৰম্ভ কৰিছোঁ প্ৰিয় দৰ্শক আমাৰ সৈতে আজি আছে মন্দিৰা শৰ্মা লাহিৰী নামেই যাৰ পৰিচয় জানে অহাৰ দৰে উভতি গলা এই ধৰণৰ এটা গান যি সকলোৰে মুখে এতিয়াৰ প্ৰজন্মই এই গানটো গাই থাকে আৰু সেইগৰাকী বাইদেউ মন্দিৰা শৰ্মা লাহিৰী এইবাৰ গুৱাহাটীলৈ আহিছে তেখেতৰ এটা বিশেষ কাৰ্যক্ৰম লৈ আৰু আমি সুযোগ লৈছোঁ ND24 ফালৰ পৰা বাইদেউৰ লগত কথা পাতিম বুলি ভাবিলোঁ আৰু এতিয়া মোৰ লগত আজি বাইদেউ আছে আজি আমি নেতাৰ কথা পতা নাই আমি গানৰ কথা পাতিছোঁ শিল্পীৰ সৈতে গানৰ কিছু আলাপ কৰিম বাইদেউ আপুনি কওক মই সকলো শ্ৰোতা বন্ধুক মই নমস্কাৰ জনাইছোঁ আৰু ND মানে ডেইলি যেটো আপোনালোকৰ মানে নিউজ মই তুমি বুলিয়ে কৈছোঁ না ৰঞ্জনা সেই নিউজ চেনেলে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ সবকে আৰু আজি আহি মানে আমিতো ভাবিছোঁ ওপেন এয়াৰত আমি শুটিংটো কৰাৰ কথা আৰু কি কথা বাৰ্তা কিন্তু বৰষুণে মানে কি কম বতৰে বিত্ৰে কৰিছে আজি আৰু কি যেটো ভবা হৈছিলে তথাপি পৰিবেশটো ভাল লাগিছে আমাৰ যে আড়ালত যিখিনি মানুহৰ যিখিনি উদ্দীপনা মইতো নিজৰ চকুৰে দেখি আছোঁ মানে কেমেৰামেন লাইট মানে তেখেতসকলৰ যিখিনি মানে অৰিহণা মানে হেডছ অফ থ্যাংক ইউ বাইদেউ থ্যাংক ইউ আমি আজি বহিছোঁ আমি হয়তো মানুহে আমাক দেখিছে কিন্তু তেওঁলোকক হয়তো দেখা নাই হয় তেওঁলোকৰ কষ্ট কিন্তু আড়ালত যে নেপথ্যত কি থাকে হয় মানে তেওঁলোকৰ ৰিমঝিম বৰষুণ আহি আছে শুভকামনা আৰু বহুত ভাল পোৱা তেওঁলোকে যেন আৰু আগবাঢ়ি যায় আৰু এনেকৈ ভাল পাই যেন চেনেলটোক মানে আৰু আগুৱাই লৈ যায় আৰু মোটামুটি আজি এটা আমি প্ৰকৃতিৰ সৈতে একাত্ম হ'বৰ এটা সুযোগ পাইছোঁ গুৱাহাটী মহানগৰীত বৰষুণ আহি আছে যদি আমি ওপেন এয়াৰত প্ৰগ্ৰামটো কৰিম বুলি ভাবিছিলোঁ কিন্তু যেহেতু বতৰে বিঘিনি দিছে এতিয়া কিছু আমি আঁতৰত আহি কৰিছোঁ যিয়েই নহওক বাইদেউ মই সোধা কথাখিনি আপুনি আৰম্ভ কৰক সৰুৰ পৰা মানে যেটো আচল মই যেটো আগতে ক'লোঁ বোধৰ কথা আৰু কি আচলতে সুৰৰ সেন্স বা তালৰ সেন্সটো নাথাকিলে ইয়াৰ আগতেও মই কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে মেচিনত পেলাই কিন্তু শিল্পী তৈরি নহয় মানে কথাটো এনেকুৱা যে শিল্পী জন্মে একেবাৰে গঢ়ি নুঠে আৰু এটা আজি মই আহি এজন বিশেষ মানুহৰ মানে অনুপস্থিতি মই বিশেষভাৱে অনুভৱ কৰিছোঁ আসলে প্ৰতিবাৰে মই যেতিয়া আহোঁ তেখেতৰ লগত সদায় মানে ইন্ট্ৰডাকশ্যন হয় ফোনত কথা হয় আহিলে তেখেতে মোৰ ইণ্টাৰভিউ কৰে মই যেতিয়া এয়াৰপৰ্টত গুৱাহাটী এয়াৰপৰ্টত নামিলোঁ মানে আহি মোৰ যেন মানে মুহূৰ্তত লাগিছিলে যেন গোটেই গুৱাহাটীখনেই বোধহয় খালী এজন মানুহ তেখেত হৈছিলে শ্ৰদ্ধেয় হোমেন বৰগোহাঁই হয় তেখেত নাই কিন্তু মোৰ যেন কেনেকুৱা লাগিছিলে এয়াৰপৰ্টৰ পৰা নামিয়ে দেখিছিলে বহুত মানুহ আছে কিন্তু কোনো নাই মানে কি প্ৰভাৱশালী মানুহ
তেখেতক আজি শ্ৰদ্ধা জনাই আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰোঁ হয় বাইদেউ হয় এতিয়া মই আপোনাক যদি সোধোঁ যে সেই যে আপোনাৰ অহাৰ দৰে এটা বিখ্যাত গান সূৰ্য কুমাৰ ৰাজাই সেই গানটো লিখা গান আৰু হীৰেণ গোহাঁইয়ে সুৰ কৰিছিল সৈয়দ চাদুল্লা মোৰ ভুল হৈছে সৈয়দ চাদুল্লা সেইটো অকণমান আপুনি গুণগুণাই দিব নেকি এই মুহূৰ্তত যদি কাৰণ এই মুহূৰ্তত কোনো মিউজিচিয়ান লগত নাই কিন্তু আপোনাৰ অসুবিধা হ'ব নেকি একো নাই এটাতো আমাৰ মানে এইটো আমাৰ কথা আৰু গান লৈয়েতো আমাৰ অনুষ্ঠান মই জাষ্ট কলি শুনাইছোঁ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ ভাৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াম বুলি বৰশী বৰশী মোৰ জীৱনত তিয়ালা যে পথৰ ধূলি নেজানো কিয় যে তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে সুন্দৰ বাইদেউ এই গানটোৰ সৃষ্টিৰ কাহিনীখিনি ক'ব নেকি কথাখিনি সৈয়দ চাদুল্লাৰ খুব সুন্দৰ সুৰ লিখিছিল সূৰ্য কুমাৰ সৃষ্টি যে কেনেকৈ হয় আৰু কি তাৰ নিয়ম কৰি নাহে সৃষ্টি যেতিয়া তেতিয়া মানে যি মানে স্ৰষ্টা যোন হয় আৰু কি তাৰ কিন্তু কোনো মানে নিয়মাৱলী মানি পেলাই সৃষ্টি নহয় এইটো সূৰ্যদাৰ লিখা এটা অনবদ্য মানে গান তেখেতৰ গীত আপোনাৰ বাইদেউ ভাল লাগেনে এই গানটো এতিয়াৰ প্ৰজন্মই খুব সাংঘাতিক ধৰণে চৰ্চা কৰে একেবাৰে মোৰো চবতকৈ ভাল লাগে মোৰ ইমান বেছি মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে ফোন কৰিছে হোৱাটছএপ কৰিছে বাইদেউ এই গানটো মই গাম আপুনি অকণমান চাই দিয়ক বা এনেকুৱা ভাল লাগে তাৰমানে কি হৈছে আমি কিন্তু তেতিয়া ৰঞ্জন জানা গানটোক লৈহে আমি ভাবিছিলোঁ কিন্তু আমি ভবা নাছিলোঁ যে ইমানখিনি যে গানটো ইমান মাইলেজ পাব বুলি সেই সময়ত আমি কেতিয়াও ভবা নাই চাদুল্লাদায়ো সুৰ কৰিছে নিজৰ মানে মনৰ দি আকৌ সূৰ্যদায়ো লিখিছে নিজৰ মানে মই কণ্ঠদান কৰিছোঁ যিমানখিনি ভালকৈ কৰা যায় কিন্তু আমি কেতিয়াও হিচাপ কৰি গান গোৱা নাছিলোঁ যে এইখিনি পাব লাগিব বা এইখিনি হেৰুৱা পোৱা এইবোৰ মানে মানে এই বস্তুবোৰ নাছিলে এইটোতো 75 মানৰ সুৰখাৰ কাৰণে মানে ডিব্ৰুগড় ষ্টেচনত তেতিয়াতো সেই সময় এটা বিশেষ ধৰণৰ সংগীতৰ মাহৌল আছিল বেলেগ ধৰণৰ পৰিৱেশ প্ৰশান্ত বৰদলৈ সূৰ্য কুমাৰ ৰাজা সৈয়দ চাদুল্লা হীৰেণ গোহাঁই গতিকে এনেকুৱা এটা পৰিৱেশ আছিল তেওঁলোকৰ সময়ৰ হেমন্ত দা আছিলেন হেমন্ত গোস্বামী আছিলে তেনেকুৱা বহুত আছিল আপুনি অঞ্জলি বৰুৱাৰো গান গাইছিলে আপুনিতো প্ৰভাত শৰ্মাই সুৰ কৰা গান গাইছিল ইদ্ৰিছ আলীৰ লিখা বহু গান আছে তেনেকুৱা সেইবিলাক কথাও পাতিম কিন্তু এই মুহূৰ্তত মই এটা কথা ক'ম গতিকে আপুনি যেতিয়া আমাৰ এই অনুষ্ঠানত আহিব বুলি গম পাইছিলে সৈয়দ চাদুল্লা ডাঙৰীয়াই এটা মন্তব্য কৰিছিল সেই মন্তব্যটো এবাৰ আমি চাই লওঁ নেকি উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ মন্দিৰা শৰ্মা বুলি ক'লে এটা সুন্দৰ কণ্ঠ আৰু আচলতে তাই শাস্ত্ৰীয় সংগীতৰ গায়িকা আমাৰ ৰেডিঅ'ৰ অনুমোদিত গায়িকা
মই এটা গানেই কৰিছিলোঁ সূৰ্য কুমাৰ ৰাজাৰ ৰচনা আছিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তেতিয়া মন্দিৰা কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী আছিলে আৰু এটা গীতৰ সহায়ত গান এটা গাইছিলে এইটো অহাৰ দৰে উভতি আঁতৰি গ'লা বৰ সুন্দৰ গাইছে আৰু সেই গানটো আজিও নতুন প্ৰজন্মই গাই বৰ জনপ্ৰিয় হৈছে গানটো মন্দিৰা ইয়াৰ পৰা কলকাতালৈ গ'লগৈ ভাবোঁ যে মন্দিৰা থকা হ'লে হয়তো আৰু কেইটামান মই কৰিলোহেঁতেন গান খুব প্ৰতিভাৱান এগৰাকী শিল্পী মন্দিৰা আৰু সেই সময়খিনি বৰ সোণালী এটা সময় আছিলে আমাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ তথাপি মন্দিৰা কেতিয়াবা যদি আহে আকৌ ডিব্ৰুগড়লৈ ভাবিছোঁ আকৌ এটা গানৰ প্ৰযোজনা কৰিম মন্দিৰাক মই শুভকামনা জনালোঁ কণ্ঠটো ধুনীয়া হৈ আছে এতিয়াও সুন্দৰ গায় আৰু মন্দিৰাৰ ক্লাছিকেল যিটো শাস্ত্ৰীয় সংগীতৰ ভজনো বৰ সুন্দৰ গায় ৰাগো ভাল গায় কিন্তু হেঁপাহ এটা থাকি গ'ল দেই মন্দিৰা মোৰ আৰু এটা গান কৰাৰ ইচ্ছা এটা থাকি গ'ল কেতিয়াবা যদি ডিব্ৰুগড়লৈ তুমি আহা আমাৰ গীতৰ সহায়ত গীত এটা মই প্ৰযোজনা কৰিম দেই অহাৰ দৰে যেনেকৈ গাইছিলা সুন্দৰকৈ আকৌ এবাৰ গাই থৈ যাবা আৰু অল দ্য বেষ্ট টু ইউ বহুত ধন্যবাদ দেই আৰু NDTV মই ধন্যবাদ জনাইছোঁ চাদুলাদাৰ কথাখিনি শুনি মানে ইমান আন্তৰিকতা আচলতে কি সৰুতে আমি ইমান ভাল পোৱা পাইছোঁ নহয় ৰঞ্জন তোমাক কি ক'ম আৰু ইমান মৰম চেনেহ দি আমাৰ মানে এনেকুৱাকৈ গান শিকাইছিলে চাদুলাদাহঁতে অল ইণ্ডিয়া ৰেডিঅ'টো আমাৰ ছেকেণ্ড হোম আছিলে মানে ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন মই তেতিয়া কানৈ কলেজত প্ৰি ইউনিভাৰ্চিটি পঢ়োঁ বয়সো খুব এটা ইয়াৰ পৰা মেট্ৰিকুলেশ্যন পাছ কৰি গৈ TC পৰা পাছ কৰি গৈছোঁ আৰু মোৰ যোৱাটো কিহৰ কাৰণে মোৰ মামা যিহেতু ষ্টেচন ডাইৰেক্টৰ আছিলে অল ইণ্ডিয়া ৰেডিঅ' মামাৰ লগতে মই সৰুতে ডাঙৰ হৈছোঁ তেখেতৰ নাম বীৰেন্দ্ৰ কুমাৰ ফুকন তেখেতৰ কথাও পাতিম আমি তেখেতৰ লগতে তেখেতৰ ওচৰতে মোৰ গান শিকা আৰম্ভণি চব মানে প্ৰথাগতভাৱে যিটো আৰু তাৰপিছত তেখেত য'ত যায় মোৰ তাতেই আৰু কি যোৱা আৰু তেতিয়া কানৈ কলেজত মই ভৰ্তি হৈছোঁ ফাৰ্ষ্ট ইয়েৰ এতিয়া মানে হায়াৰ ছেকেণ্ডেৰী তেতিয়া একচুৱেলি মই ৰেডিঅ'ৰ গ্ৰেডেড আৰ্টিষ্ট হৈছোঁ কাৰণ অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা কম্পিটিশ্যন হয় তেতিয়া সেই সময়ত মই কম্পিটিশ্যনত অল অভাৰ ইণ্ডিয়াত মই ফাৰ্ষ্ট হৈছিলোঁ লাইক ক্লাছিকেল মিউজিকত সেইকাৰণে অট'মেটিকেলি যে ফাৰ্ষ্ট ছেকেণ্ড মানে ফাৰ্ষ্ট যি হয় তাত গ্ৰেডেড আৰ্টিষ্ট হৈ যায় অট'মেটিকেলি সেইকাৰণে মোৰ তাৰপিছতে অসমীয়া গানতো মই গ্ৰেডুৱেশ্যন পাইছিলোঁ এনিৱে তেতিয়া সেই অহাৰ দৰে গানটো সৈয়দ চাদুলাদাই আমাৰ সেই মানে ষ্টুডিঅ'তেই আমি কিন্তু মই তোমাক আগতেও কৈছোঁ যে আমি কোনো চিন্তা ভাৱনা কৰি গানটো মানুহে ভাল পাবনে আমি নিজৰ ভাল পোৱালৈ গানক ভাল পাই আমি কৰিছোঁ সেই সময়ত ভবাই নাছিল যে ইমান হেৰি হ'ব ইমান যে গানটো ইমান মানে মানুহে যে ইমান ভাল পাব ইমান আঁকোৱালি ল'ব সেই সময়ত আমি ভাল ভবাই নাছিলোঁ খালি প্ৰাণ ঢালি গাইছোঁ চাদুলাদাও তেনেকৈ সুৰ কৰিছে আৰু সূৰ্যদাও তেনেকৈ লিখিছে তেখেতে এটা মন্তব্য কৰিছে যে আৰু এটা গান কৰাৰ ইচ্ছা আছে আৰু উইচ কৰিছে আপোনাক মানে কণ্ঠৰ খুব তাৰিফ কৰিছে তুমি গুচি গ'লা মোৰ এটাহে গান কৰা হ'ল তোমাৰ কাৰণে দেই আৰু গান কৰাৰ বহুত ইচ্ছা আছিলে সেইটো কিন্তু মোৰো মানে ভাগ্য বেয়া আৰু কি ভাগ্য মানে কি ক'ম আৰু কি বেড লাক কাৰণ সূৰ্যদাৰো গান মই জাষ্ট এটা গাইছোঁ আৰু সেই গানটো বিখ্যাত গান আজিও চৰ্চা হৈ থাকে আকৌ চাদুলাদাৰো টিউন কৰা এটাই গান আচৰিত কথা হয় কিন্তু এতিয়া তেখেতে ক'লে যে আৰু এটা গান কৰাৰ ইচ্ছা আছে সেই ইচ্ছা আপোনাৰ আছেনে খুব ইচ্ছা আছে যে মানে চাদুলাদাই সুৰ কৰক আকৌ সূৰ্যদাই লিখক আকৌ ত্ৰিবেণী সংগম হওক নিশ্চয় এই কথাটোৱে সুধিছোঁ যে গান এটাৰ সফলতাৰ কি গুৰি কথা কি আচলতে গান এটা ভাল গান হ'ব লাগিলে কি লাগে কিহৰ কাৰণে এটা ভাল গান আৰু এতিয়া কথা এটা কোৱা যায় যে গুড মিউজিক ডাৰ্টি মিউজিক এই ধৰণৰ কথাও আছে আপোনাক যদি মই সোধোঁ যে ভাল গান বা বেয়া গানৰ সংজ্ঞাটো আপুনি কি হিচাপে দিব নহয় কোনে কিভাৱে লৈছে আৰু কোনে কিভাৱে দিছে সেইটো এটা কথা আছে আৰু সংগীতক শুনা সংগীত কিন্তু আমি বিজনেছৰ অৰ্থত কিন্তু আমি উই আৰ নট চেজিং আফটাৰ মানি সেইটো কিন্তু কেতিয়াও আমাৰ সংগীতক লৈ কিন্তু আমি কেতিয়াও ভবা নাছিলোঁ মানি কিন্তু পিছে আহিছে পিছত আমি কিন্তু গমো পোৱা নাছিলোঁ যে মিউজিক লৈ যে এইটো প্ৰফেশ্যন হৈ যে এনেকৈ আহি যাব আৰু কি সেইটো আমি কিন্তু তেতিয়া ভবা নাছিলোঁ আমি কিন্তু প্ৰথম কি হৈছে ভাল পোৱা মিউজিকক ভাল পোৱা আৰু শ্ৰদ্ধা ছাবজেক্টক শ্ৰদ্ধা নকৰিলে ছাবজেক্টৰ প্ৰতি মানে নিজকে কি ক'ম মানে চাৰেণ্ডাৰ কৰিব লাগে সমৰ্পণ যিটো সমৰ্পণ নাথাকিলে মানে সংগীত হোৱা খুব মই সেইকাৰণে বাইদেউ এই কথাটো সুধিম যে চাওক
সংগীতৰ প্ৰকৃত যিটো শিক্ষা বা আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এতিয়াতো মানুহে জনপ্ৰিয়তাৰ পিছত দৌৰিছে এই যিটো ট্ৰেণ্ড এটা নতুন ধৰণৰ ট্ৰেণ্ড আৰু এইটো কি ক'ব কেনেধৰণে আপোনালোকে চাইছে তেতিয়াহ'লে অল্ড মেলোডিজবোৰ কিয় গাইছে হয়নে নহয় সেই মেলোডিবোৰেইতো ঘূৰি 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 আহিছে তাৰমানে কি হৈছে সেই সময়ত এটা গানত ইমান সময় দিছিলে আকৌ যুগ 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 ধৰি আকৌ গানটোও জীয়াই আছে আৰু এটা গান শুনিম এই মুহূৰ্তত মোৰ প্ৰশান্ত কুমাৰ বৰদলৈৰ কথা মন লাগিছে হৃদয়পূৰ্ণ এটি প্ৰতিশ্ৰুতি খুব বিখ্যাত গান বহুত গান গাইছে সেইটো এটা খুব বৃহৎ সৃষ্টি আছিলে ভাল সৃষ্টি এটা ধুনীয়া কথাৰ সুৰ সাংঘাতিক ধৰণৰ গীতি সাহিত্যৰ কথা আমি পাতিম এই গানটো অকণমান গুণগুণাই দিব নেকি হৃদয়পূৰ্ণ হয় মই চেষ্টাহে কৰিছোঁ কাৰণ প্ৰতিশ্ৰুতি এটি পায় হৃদয়পূৰ্ণ প্ৰতিশ্ৰুতি এটি পায় মোৰ পৰিচয় তোমাতে হেৰুৱাই মোৰ পৰিচয় তোমাতে হেৰুৱাই হৃদয় হৃদয়পূৰ্ণ নাগালে অসমৰ মানুহৰ হৃদয় পূৰ্ণই নহয় হয় হয় খুব সুন্দৰ গান আৰু এতিয়াও মানুহে এই গানটোৰ চৰ্চা কিন্তু কৰে খুব আৰু সৰু সৰু ল'ৰা ছোৱালীও বহুতে গাইছে সেইটোৱে এটা আচলতে আপোনাৰ কাৰণে সাফল্য প্ৰশান্ত কুমাৰ বৰদলৈৰ কাৰণে সাফল্য সেই তাহানিতে ৰচা এটা গীত তেতিয়াই সুৰ কৰা ৰেডিঅ'ত কৰা তাৰপিছত কিন্তু এই গানবোৰ আকৌ নতুন কৰি মোৰে মানে কণ্ঠেদি মিউজিক মেকাৰ্ছে তেতিয়া ব্ৰেইন দাস আছিলে তেখেতে নিজে ইনিচিয়েটিভ লৈ কিন্তু গোটেই গানখিনি তেখেতে বাহিৰৰ ষ্টুডিঅ'ত বাইদেউ এই কথাটো সুধিম যে আপোনাৰ সংগীত জীৱনৰ আদি গুৰু আছিল আপোনাৰ আপুনি কিছু সময় আগতে উল্লেখ কৰিছে আপোনাৰ মামা শ্ৰদ্ধেয় বীৰেন্দ্ৰ কুমাৰ ফুকন গতিকে সেই তাৰ পিছলৈ আপোনাৰ চিন্ময় লাহিৰী আপোনাৰ গুৰু হিচাপে আপুনি লৈছিলে গতিকে এই দুই গুৰু মহাগুৰু আচলতে আপোনাৰ জীৱনৰ কাৰণে নহয় জানো গতিকে এই বিষয়টো অকণমান ক'ব নেকি বাইদেউ আচলতে মোৰ হয়তো বা খুব মানে সৌভাগ্যৱতীও ক'ব পাৰোঁ আৰু এই ক্ষেত্ৰত গুৰুৰ ক্ষেত্ৰত আৰু কাৰণ গুৰু পোৱা ভাল গুৰু পোৱা খুব মানে কি ক'ম আৰু কি সেই ক্ষেত্ৰত মই খুবেই লাকি আৰু কি সৰুৰ পৰাই মই তেনেকৈ প্ৰথাগতভাৱে মামাৰ ওচৰত মামা মোক লৈ আহে মামাৰ ওচৰতে থকা ডাঙৰ হোৱা আৰু খুব ষ্ট্ৰিক্টনেছ আছিলে ক্লাছিকেল মিউজিক ৰিয়াজ কৰা ৰাতিপুৱাতে আপুনি যোৰহাটৰ জীয়ৰী কিন্তু শিক্ষা ইয়াতে হ'ল গুৱাহাটীত তাৰপিছত আপুনি কানৈ কলেজত গ'ল তাৰপিছত কলিকতালৈ গ'ল সেই কথা পাতি হয় কওক মানে তাৰপিছত নাই সেই ৰিয়াজৰ এটা পদ্ধতি ৰাতিপুৱা মানে স্কুললৈ যাব লাগিব তাৰ আগতে 4টা বজাত উঠি ৰিয়াজ সেইকাৰণে কৈছে না কোনো শ্বৰ্টকাট নাই সফলতাৰ কোনো চমুবাট নাই কোনো শ্বৰ্টকাট কোনো নাই কিন্তু এতিয়াতো সকলোৱে আৰু শ্বৰ্টকাটৰ পিছত দৌৰিছে একাংশই সেইটো কিয় কৰিছে মই নাজানো কিহৰ ইয়েটো হৈছে কিন্তু গৈ পেলাই আকৌ ৰৈও যায় যি নক মই আৰু আপোনাৰ গুৰুৰ কথাই পাতি সেইটোৱে মানে কিন্তু মোৰ মতে মানে অলপ শিক্ষাটো দৰকাৰ কণ্ঠ কেনেকৈ মানে তৈরি কৰিব লাগে ৰিয়াজ কেনেকৈ কৰিব লাগে ভয়েস কালচাৰ কেনেকৈ কৰিব লাগে মডুলেশ্যন কেনেকৈ ভয়েসৰ থ্ৰোইং কেনেকৈ কৰিব লাগে এইবোৰ কাৰণে বহুত পদ্ধতি আছে আকৌ ভয়েসটো ঠিক কৰি ৰাখা বহুত বয়সলৈকেও যাতে ঠিক থাকে কণ্ঠটো হ'ল ঈশ্বৰ প্ৰদত্ত আৰু বাইদেউ এই যে আপুনি এতিয়াও ৰেৱাজৰ কথা ক'লে মই যদি সুধো সেই সময়ৰ কথা আজিৰ পৰা 2টা 3টা 4টা দশকৰ আগৰ যিটো সংগীতৰ যিটো পৰিৱেশ বা ৰেৱাজৰ যিটো পৰিৱেশ যি ধৰণৰ ৰেৱাজ কৰা আছিল এতিয়া এই ফৰ্মটো কিবা চেঞ্জ হৈছে নেকি এটা সময়ৰ লগে লগে ৰেৱাজটো কৰিবলৈ কিন্তু ল'ৰা ছোৱালী বহুত আমাৰ ওচৰতে বহুত ল'ৰা ছোৱালী ইমান ভাল ভাল শিকিছে ভাল ভাল ৰিয়াজ কৰে দিন ৰাতি কিন্তু কৰিছে কৰা নাই মানে ক্লাছিকেল মিউজিকটো আছে সেইটোতো সনাতন থাকি যাবই সেইটো কেতিয়াও শেষ নহয় আপুনি ক'ৰবাত মই শুনা মোৰ মনত পৰে আপুনি 3Dৰ কথা এটা কৈছিল কোনোবা এটা ইণ্টাৰভিউত মোৰ বহুত দিন আগত চোৱা মনত পৰে 3D সেইটো হৈছে তোমাৰ মানে প্ৰথমে ডেডিকেশ্যন ডিটাৰমিনেশ্যন ডিসিপ্লিন ডিভোশন এই মানে 4D হ'ব 4D সেইকাৰণে এইবোৰ বস্তু দৰকাৰ এই বস্তুবোৰ নহ'লে এইটো কিন্তু ৰাস্তাটো খুব টাফ আৰু আনচাৰ্টেইন
যে হ'ব নে নহ'ব মই কিন্তু ক'ব নোৱাৰোঁ। আচ্ছা, বীৰেন্দ্ৰ কুমাৰ ফুকনৰ সৈতে আপোনাৰ যি আদি গুৰু তেখেতৰ সৈতে আপোনাৰ সংগীতৰ চৰ্চা আৰম্ভ হৈছিল, পিছলৈ চিন্ময় লাহিৰীক আপুনি কেনেকৈ পালে? আৰু দৰ্শকসকল এটা কথা ক'ম, চিন্ময় লাহিৰীক বাইদেৱে প্ৰথম গুৰু হিচাপে পালে আৰু পিছলৈ বাইদেউ তেখেতৰ বোৱাৰী হ'ল, সেই কথাখিনি পাতিম। বাইদেউ কওক। সেইটো আচলতে কি মই যেতিয়া খুব সৰুতে স্কুলত পঢ়োঁ তেতিয়া আমাৰ মামা যিহেতু অল ইণ্ডিয়া ৰেডিঅ'ত আছিলে তেতিয়া খুব ক্লাছিকেল কনচাৰ্টৰ চেইন কনচাৰ্ট হৈছিলে। আৰু চেইন কনচাৰ্টৰ কাৰণে ভাৰতবৰ্ষৰ বিৰাট বিখ্যাত মানে আৰ্টিষ্ট তেখেতসকল আহে পাৰফৰ্ম কৰিবৰ কাৰণে, মানে ক্লাছিকেল মিউজিকৰ, মানে ইভিন ৰবিশংকৰ আলিয়াৰ পৰা মানে যি আমজাদ আলী খান, আমাৰ বাবা, মানে বহুতেই কিশোৰী আমনকাজি, মানে চবেই আহিছে। তো সেই সময়ত আৰু যিহেতু মানে পণ্ডিত চিন্ময় লাহিৰী মোৰ মানে পঢ়ুৰ তেখেত মামাৰো গুৰু আছিলে, সেইকাৰণে মামাৰ সদায় এটা আছিলে যে তেখেত আমাৰ ঘৰতে থাকে আৰু কি যে কনচাৰ্টৰ কাৰণে বা অসমত যেতিয়া অসমত কিন্তু সাংঘাতিক ক্লাছিকেল কনচাৰ্ট হৈছিলে এটা সময়, মানে অল আছাম কম্পিটিশ্যন মই কিমানবাৰ জইন কৰিছোঁ, কম্পিটিশ্যনত জইন কৰিছোঁ, খিয়ালত বাগতুমৰি ইত্যাদি ইত্যাদি। সেইখন মাহলটো খুব ধুনীয়া, খুব পৰিৱেশ আছিলে। তো নাজানো এতিয়া কি নহয় কিয়, তো সেই সময়ত সেইকাৰণে আমি সুবিধাবোৰো পাইছিলোঁ। এতিয়া তেখেত আহি আমাৰ ঘৰতে মানে থকাৰ ব্যৱস্থা মামাই তেখেতে সেইটো কৰে। আৰু মোৰ এটা ডিউটি আছিলে যে গুৰু সেৱা কৰা, মানে বাবাৰ বিছনাখন ঠিক আছেনে, বাবাৰ জোতাযোৰ ঠিক আছেনে, পলিচ কৰি দিয়া, টেবুলখন ঠিক আছেনে, ছাইড টেবুলত পানী ঠিক কৰা, এইবোৰ কিন্তু সৰুৰ পৰা আমি শিকি গৈছোঁ। মানে আতিথ্যটো আপুনি কৰিব লাগিব। নহয় আতিথ্য নহয়, গুৰু সেৱা সেইটো আমি সৰুৰ পৰা মানে মামাই মোক একদম ষ্ট্ৰিক্টলি আছিলে। সেইকাৰণে নকৰিলে মানে সংগীত অৰ্জন কৰা দিগদাৰ, মানে ইমান সহজ নহয়। আৰু গুৰু সেৱাৰ লগতে আপুনি আতিথ্যও কৰিব লাগিছিল আচলতে পাৰিবাৰিকভাৱে। আতিথ্যটো বেলেগ কথা, কিন্তু এইটো এটা প্ৰাণৰ প্ৰাণটো আৰু কি। আৰু এটাকে যে এইটো মিউজিক কানেক্টেডটো, সেইকাৰণে অট'মেটিকেলি মোৰ কৰিবলৈ ভালেই লাগে। ইনাৰ চাৰ্কুলৰ পৰা মানে এইটো ছেটিছফেকশ্যন, গুৰু সেৱাটো এটা ছেটিছফেকশ্যন, নিজৰ ভাল লগা পায়, এইটো ভাল, কোনেও জোৰ কৰি নকৰে, সেইটো হৃদয়ৰ পৰা অহা বস্তু, একেবাৰে নিজৰ পৰা অহা। আৰু মানে মিউজিকটো তেওঁলোকে পোৱাই দিছেতো, তেওঁলোকৰ মাধ্যমেতো আমি হৃদয়ত খোদিত হৈ গৈছে। তাৰপিছত বাইদেউ আপোনাৰ কলিকতাৰ যিটো যাত্ৰা, কলিকতাত গ'লোঁ মই 77ত। তেতিয়া একচুৱেলি কি হৈছে, মামাৰ খুব ইচ্ছা আছিলে যে তই ইয়াত মানে মামাই নিবিচাৰিছিলে যে তই ক্লাছিকেল মিউজিকতে বেছি কৰ আৰু কি, মানে ক্লাছিকেল ছেমি ক্লাছিকেল মিউজিকটোৱে বিচাৰিছিলে। তাৰপিছত ভাল শিকাটো দৰকাৰ সেই সময়টোত। তেতিয়া বাবাক মানে মামাই অলৰেডি কৈছিলে যে আপোনাৰ ওচৰতে মোৰ ছোৱালীক দি দিম আৰু শিকিবলৈ আৰু কি। সেইকাৰণে কলিকতাত গৈ মই কলেজতো মানে যোগমায়া দেৱী কলেজত ভৰ্তি হ'লোঁ। ভৰ্তি হৈ হোষ্টেলত থাকোঁ, তাৰপিছতে বাবাৰ ওচৰত শিকিবলৈ হওক, এনেকুৱা ধৰণৰ এই যে ডিচিপ্লিন বা এই কথাটো কওঁ। তেতিয়া ধৰি লওক মোৰ মৰ্ণিং কলেজ আছিলে দেই, 6:30 কলেজ আৰম্ভ হয়। যে মই হোষ্টেলৰ পৰা যাব লাগে মামাৰ ঘৰলৈ টালিগঞ্জলৈ 5টা বজাত ৰাতিপুৱা। তাৰমানে তুমি ভাবা প্ৰিপেৰেশ্যন কৰা, ৰেডি হৈ গা পা ধুই 4টা বজাত মই ট্ৰাম ধৰোঁ, গৈ পেলাই টালিগঞ্জ পাই। এদিন জানা বাবা 7ত ৰৈ থাকে, মানে কিমান পাংচুৱেল। এদিন খালি 5:10 হৈছে, মোক ওপৰৰ পৰা কৰি দিলে, মানে নহ'ব, চিন্ময় লাহিৰী ইমান ষ্ট্ৰিক্ট। তাৰপিছত কি হ'ল? তাৰপিছততো মইতো কান্দি আকৌ গুচি আহিছোঁ যে মন বেয়া লাগিছে যে দিনটো নষ্ট হ'ল আৰু কি। তাৰপিছত আকৌ কলেজলৈ গ'লোঁ হেনতেন। পিছদিনা যেতিয়া একদম টাইমত গৈছোঁ তেতিয়া মই কৈছোঁ যে চা ডিটাৰমিনেশ্যন বা এইবোৰ নাথাকিলে ক্লাছিকেল মিউজিক কৰা সম্ভৱ নহয়। মানে এই যে শিক্ষাবোৰ, এইটো ক'ৰবাত এতিয়া এই ধৰণৰ পৰিৱেশ এটাত জটি পৰিছে নেকি? এই যে আপুনি যি ধৰণে ক'লে গুৰু সেৱা, এই ধৰণৰ আছে মোৰ যে আমাৰ তাত, মানে মই এতিয়াও ইয়াতো যেতিয়া আহোঁ মোৰ ছাত্ৰই মোক এনেকুৱাকৈ মানে কৰি থয় আৰু কি, ক'বলৈ নাই, মানে ইমান ভাল পোৱা, ইমান শ্ৰদ্ধা, সেইটো আমিও কিন্তু পাই আহিছোঁ। এতিয়া পেণ্ডেমিক সময়ৰ কাৰণে মানে কোনেও ওচৰলৈ আহিব পৰা নাই, এনেকুৱা এটা চিটুৱেশ্যন কাৰণে। কিন্তু আদাৰৱাইজ মানে অভাৰ দ্য ফোন অমুক তমুক অনবৰতে খবৰ, অনবৰতে তুমি কেনে আছা গুৰুমা কি, মানে অনবৰতে মোৰ ঘৰ এই যে মই আহোঁ বাছ তাহাঁতৰ ওপৰতে পৰা। এইবোৰ মানে কোনো ব্লাড ৰিলেশ্যন নহয়, এইবোৰ কোনো এইবোৰ সম্পৰ্কৰ কোনো নামো নাই। বাইদেউ এটা সৰু বিৰতি ল'ম। প্ৰিয় দৰ্শক, আপোনালোকে চাই থাকিব, গানৰ কথা পাতি আছোঁ।
এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমাৰ সৈতে আছে মন্দিৰা শৰ্মা লাহিৰী এটা চমু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আমি পাতি আছোঁ গানৰ কথা আৰু আমাৰ সৈতে আছে বিখ্যাত শিল্পী মন্দিৰা শৰ্মা লাহিৰী বাইদেউ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ মই গীতি সাহিত্যৰ কথা কিছু পূৰ্বে কৈছিলোঁ মই চিন্ময় লাহিৰীৰ কথা পাতিব লগা আছে মই প্ৰথম এবাৰ সুধিম যে গীতি সাহিত্য তাহানিৰ গীতি সাহিত্য আপুনি প্ৰশান্ত কুমাৰ বৰদলৈৰ গান গাইছে হিয়ান গোহাঁই কৰা সুৰ কথা সুৰ বহুত গাইছে ইদ্ৰিছ আলীৰ গান গাইছে প্ৰভাত শৰ্মাই প্ৰয়াত প্ৰভাত শৰ্মাই কৰা সুৰো গাইছে সেই বিষয়ে আমি কথা পাতিম এই যে গীতি সাহিত্য সম্পৰ্কত আপোনাৰ কেনেকুৱা ধাৰণা তাহানিৰ গীতি সাহিত্য এতিয়াৰ গীতি সাহিত্য অসমীয়া গীতি সাহিত্য মই পাৰ্টিকুলাৰলি নহয় এটা কথা কি হয় গানৰ কথা খুব ৰিচ আছিলে সেইটোতো মানিব চবেই মানে চবেই কয় সেইটো যে সেইটো যেনেকৈ আমি কণ্ঠটো আমি মানে লৈ অহা বুলি কওঁ আৰু কি সেই লিখনিতেও কিন্তু যোনে লিখায় সেইটো কিন্তু ভাৱ বোধটো লৈহে আহে মানে কলম ধৰিলেই যে লিখিব পাৰিব মোৰ মতে আৰু কি ককো মই কিন্তু সৰু কৰি মানে বিয়ে কৰি হিউমিলিয়েট কৰি কথা পতা নাই কিন্তু কলম ধৰিলেই যে লিখিব পাৰিব কিন্তু সেইটো কথা নহয় সেইটোও বোধ আছে শব্দৰ মানে কোনটো শব্দ এটা এটা শব্দ খোজোতেওতো যে এইটো লাইনৰ লগত এই শব্দটো মিলিবনে মানে আমি হয়তো হিন্দীতে কথা কৈছোঁ বহুত সময়ত হৃদয় শব্দটো ইউজ কৰোঁ আকৌ দিল শব্দটো ইউজ কৰোঁ কিন্তু কোনটো শব্দ কোন লগাম এক্সেক্টলি হ্যাঁ বা বহুত শব্দত হয়তো আমি লগাওঁ যেতিয়া যে গৰুৱে গাখীৰ দিছে মানে সেইটো কিন্তু গানত বা কোনো কবিতাত আমি ধেনু বুলি কওঁ তেতিয়া শব্দ চয়নটো কেনেকৈ চেৰাৱে ধেনু চেৰাৱে এনেকৈ কওঁ কিন্তু গৰু শব্দটো তেতিয়া আমি নলগাওঁ এই যে শব্দ ক'ত ক'ত কেনেকৈ লগাব শব্দৰ প্ৰয়োগটো সেইকাৰণে এটা কথা সুধিম মানে এইটো জাষ্ট এক্সাম্পল বুজি পালোঁ কিন্তু কথাটো এনেকুৱা নেকি যে মই কিন্তু কোনো সাহিত্যিক কোনো নহয় এইটো কথা নাই কিন্তু এই যে বহুতবোৰ আৰু কি ক'ত কোনটো শব্দ কেনেকৈ ধুনীয়া লাগিব সেইটোৱে কিন্তু বাইদেউ এনেকুৱা নেকি যে আমি নতুন মানে বেয়া পুৰণি মানে ভাল এনেকৈ ভাবি থকাটো শুদ্ধ হ'ব নেকি নতুন বহুত ভাল আছে খালি তেওঁলোকক আনিব লাগিব বাছি আনিব কৰা সেই দায়িত্বটো কিন্তু আমাৰ সমাজৰো আছে বহুতৰে পুৰণা শিল্পীসকলৰো আছে কিন্তু এতিয়াতো ধৰক বাইদেউ বহুত ভাল গায়ক মানে এতিয়াও বহুত মানে নতুন মানে তেওঁলোকৰ কণ্ঠ সঁচাকৈ মানে শলাগিবলগীয়া খালি খুব ভাল ট্ৰেইনিং দৰকাৰ সাধনা দৰকাৰ ট্ৰেইনিং দৰকাৰ আৰু সময় লৈ আৰু সেইকাৰণে মই ক'ম এতিয়াতো আপুনি নিজেই আপোনাৰ পুৰণি গীতবিলাকে নতুন ধৰণে আৰু গাবলৈ ৰেডিঅ'ৰ কাৰণেও শেহতীয়াভাৱে আপুনি আহিছে প্ৰগ্ৰামৰ কাৰণে ৰেডিঅ'ৰ কথাটো কিন্তু নতুন গান কমপ্লিটলি নতুন গান সেইটো এইবাৰ যিটো প্ৰজেক্টৰ সেইটো অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাই কৰাইছে দুটা নতুন আধুনিক গান কৰালে সেইটো ৰাজীৱ বৰুৱাৰ লিখা আৰু আমাৰ অনুপম দাৰ সুৰ অনুপম চৌধুৰী তেখেতৰে এৰেঞ্জমেণ্ট তেখেতৰে সুৰ এই নতুন গান দুটা আপুনি গুণগুণাব পাৰিব নেকি ইয়াত কিবা বাধা আছে নেকি বাধাৰ কোনো নাই তেতিয়াহ'লে অকণমান গুণগুণাই দিয়ক আমাৰ দৰ্শকেও প্ৰথমবাৰৰ কাৰণে অলপ তাৰ টেষ্ট এটা পাওক ৰোমান্টিক গান আৰু এটা জীৱন বোধৰ এটা গান দুটা ধৰণৰ দুইটা অলপ দুটা মানে কেনেকুৱা ৰাজীৱ বৰুৱাই লিখিছে এটা পুৰা কমপ্লিটলি মানে ৰোমান্টিক তোমার স্মৃতি শেৱালীৰ কমপ্লিট একটা ৰোমান্টিক অসমীয়া গান হয় ৰাজীৱ বৰুৱা আৰু এটা জীৱন বোধৰ গান তেখেতে ৰাজীৱ বৰুৱাই লিখিছে তেনেকৈ অনুপম দায়েও সুৰ কৰিছে মানে ব্লেন্ডিংটো কেনেকুৱা হৈছে কি বিচাৰি জীৱন কিমান যে হাৰিলি ফাগুন কি বিচাৰি
জীৱনত আমি একো লৈ নাযাওঁ সুন্দৰ এই দুইটা গানে আপোনাৰ ৰেকৰ্ড হৈ গ'ল ৰেকৰ্ড হৈ গৈছে এতিয়া কেতিয়া হেৰি হ'ব আপোনাৰ ৰেডিঅ' সেইটোৱে তেখেতসকলে জানে আৰু কিবা নতুন প্ৰজেক্টৰ কাৰণে ব্যস্ত হৈ আছে নেকি আপুনি হা এইটো তাৰপিছতে এইবোৰ নতুন নতুন অসমীয়া গানৰ লিখা সুৰ নতুন আকৌ মই গাবলৈ আহিছোঁ সেইটো বৰ ভাল লগা আৰু কি মোৰ কাৰণে বাইদেউ এই মুহূৰ্তত আপুনি হৃদয়পূৰ্ণ প্ৰতিশ্ৰুতি এই গানটো ইতিমধ্যে অকণমান আপুনি গুণগুণাই দিছে সেই গানটো আমি কৈছিলোঁ যে প্ৰশান্ত কুমাৰ বৰদলৈয়ে লিখা সুৰ কৰা এটা খুব সুন্দৰ গান তেখেতে আপোনাৰ সন্দৰ্ভত এটা মন্তব্য কৰিছে অকণমান চাই লওঁ আমাৰ দৰ্শকেও এই মন্তব্যটো চাওক নিশ্চয় ভাল পাব এতিয়া 1974 চন হ'ব মন্দিৰা শৰ্মাই ডিব্ৰুগড় কানৈ কলেজত পঢ়ে এদিন ডলি ঘোষৰ সৈতে আহিল মোৰ ওচৰলৈ গানৰ বাবে গান গায় মন্দিৰা শৰ্মাই ভাল গায় খুব ভাল গায় আৰু পৰিচয় হ'ল আৰু কথা একেটাই ডলিয়ে যেনেকৈ গান বিচাৰি আহে মন্দিৰাকো গান লাগে ৰেডিঅ'ত গাবলৈ বিশেষকৈ অহা মানে গান এটা লাগিবই তেনে এটা ঘনিষ্ঠ সম্পৰ্ক হ'ল বহু গান দিলোঁ আৰু এটা কথা ভাল লাগে যে মন্দিৰা মানে তাইৰ গান মানে তাইৰ প্ৰাণ আৰু সেই খুব আন্তৰিকতাৰে গানবোৰ লয় এদিন মই ৰিচেণ্টলি মন্দিৰাক সুধিলোঁ যে তুমি মোৰ কিমান গান গালা তাই ক'লে প্ৰায় 20টামান গান তাই গালে এখন লিষ্ট তাই মোক দিলে মন্দিৰাৰ সময়ত যদি আহোঁ বুলি কয় ঠিক সময়ত আহিবই গান যদি লাগে গান বিচাৰিলে গান যদি কিবা কথাত কৰি নথওঁ খুব বেয়া পায় মনতে আৰু মই নিৰাশ কৰি বেয়া পাওঁ এদিন ৰাতি শুই আছোঁ হঠাৎ মনত পৰিলে মাজৰাতি পিছদিনা ৰাতিপুৱা মন্দিৰা আহিব উপায় নাই এই ৰাতিয়ে উঠি এটা গান কৰিলোঁ গানটো ভাল হ'ল কথাই সুৰে শীতৰ শেষত ফাগুন অহা মনে মনে যি আশা পলাশৰ খুব ভাল পালে তাই গানটো আৰু খুব সুন্দৰকৈ তাই গালে যেতিয়া মাজতে খুব কলিকতা গৈছিলোঁ এই সংগীতৰ বাবে তেতিয়া বাটৰ কাষত দেখোঁ ডাঙৰ ডাঙৰ পোষ্টাৰ মন্দিৰা শৰ্মা লাহিৰী দেখি ইমান ভাল লাগে নিজৰে গৰ্ব হয় এতিয়াও আমাৰ ফোনেৰে কথা বাৰ্তা হয় মাজে মাজে লগো পাওঁ আৰু মই মোৰ ফালৰ পৰা তাইক আন্তৰিক শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা আশা কৰিছোঁ যে তাই এই সংগীতৰ চৰ্চা যেন অব্যাহত থাকে তাই যেন আৰু আগবাঢ়ি যায় প্ৰশান্তদাৰ লগত এনেকুৱা এটা সম্পৰ্ক ৰঞ্জন মানে এইবোৰ সম্পৰ্ক তোমাক ক'লো নে এইবোৰৰ কোনো নাম নাই ইমান মানে মৰম কৰি আমাক গান আৰু যেতিয়া তেতিয়া উৎপাত কৰোঁ কিন্তু আজি গান লাগে ৰেডিঅ'ৰ কাৰণে হা কৈছে সেই কথাটো এইটো লাগে সেইটো লাগে এনেকুৱা কি যেতিয়া কানৈ কলেজত যাম ৰাতিপুৱাতে গৈ প্ৰশান্তদাৰ তাত মানে ডলি ঘোষৰ কথা ক'লে ডলি মই একেলগে আমি খুব একেলগে মানে ফিচাৰ প্ৰগ্ৰেম একেলগে খুব গান বাজনা কৰিছোঁ একেলগে খুব ভাল মানে এম্বিয়েন্সটো খুব ভাল আছিলে আৰু কি দেই তাৰপিছতে প্ৰশান্তদাক এদিন সেইটো কথালৈ কৈছে দেই প্ৰশান্তদাই বোলে শীতৰ শেষত ফাগুন অহাৰ বনে বনে এইবাৰ কি হৈছে সেইটো খুব জাৰকালি আৰু কি জাৰকালি মই যে গান লাগে মানে আৰু মোৰ খুব মানে যামেই আৰু কি প্ৰশান্তদাই জানে সেইকাৰণে প্ৰশান্তদাই ৰাতি কপি নেকি লেপৰ তলত বহি বহি গানটো লিখিছে শীতৰ শেষত ফাগুন অহাৰ বনে বনে যি আশা পলাশৰ নতুন কুঁহি খুব ধুনীয়া গানটো হা সেইটো লিখিছে লিৰিক্সটো মনত আছে নেকি আপোনাৰ যদি আছে অকণমান গুণগুণাব দিম হয় আপুনি মই প্ৰশান্ত কুমাৰ বৰদলৈৰ কথা পাতিলোঁ সৈয়দ ছাদুল্লাৰ কথা পাতিলোঁ
ৰাজেন গোহাঁইৰ কথা পাতিছোঁ আমি ৰাজেন দাৰ গান গোৱাও কিন্তু মোৰ হোৱা নাই যদি ডিব্ৰুগড়তে ডিব্ৰুগড় মই সংগীতৰ সেই পৰিৱেশটো মাহলটোৰ কথা কৈছোঁ তো সেই সময়ৰ পৰিৱেশটোৰ কথা যদি আকৌ এবাৰ মই সোধোঁ যে তাহানিৰ পৰিৱেশৰ কথা এতিয়া যেতিয়া মনত পৰে তেতিয়া আপোনাৰ কি ধৰণৰ অনুভৱ হয় ডিব্ৰুগড়ত এৰি অহা সময় পুৰণা দিনৰ উভতি যাওঁ মনেৰে আৰু কি তাতেই থাকোঁ মানে যেন সময় যেন আগবঢ়া নাই তেনেকুৱা লাগে তেতিয়া এতিয়া সেই কানৈ কলেজ ৰেডিঅ' চেণ্টাৰ গান বিচাৰি কৰা উৎপাত তেনেকুৱাই লাগে কাৰণ গানবোৰে গান কেনেকুৱা মানে শক্তিশালী মানে লৈ গুচি যায় গোটেই মনৰ বস্তুটোৱে মানে মিউজিকটো কেনেকুৱা পাৱাৰফুল সংগীতৰ শক্তি একেবাৰে তো তেতিয়া এই গানটোৱে ইটো লৈ যায় এই গানটোৱে সেই ছিকুৱেঞ্চটো মনত পেলাই দিয়ে চিটুৱেশ্যন কি আছিলে এই ছিকুৱেঞ্চ কি আছিলে সেই সময়ত কেনেকৈ আমি কথা পাতা সেই সময়ত ষ্টুডিঅ'ত কেনেকৈ যেনেকৈ জ্যোতিষ দা আহি হতাই আৰু তেতিয়া জানা মই সঁচা মানে বহুতকে কওঁ মানে কাৰো ভিতৰত ইমান ইগ' নাছিলে আমি এই শব্দবোৰ এই বুঢ়া বয়সতে শুনিছোঁ মানে হীৰেণ দাইটো কিমান দিন আমাৰ ঘৰত আহি মোক গান শিকাই থৈ গৈছে হীৰেণ দা তাৰ কম্প'জাৰ আছিলে কিন্তু অল ইণ্ডিয়া ৰেডিঅ'ৰ তেওঁ হীৰেণ দা এইবোৰ ভাৱ নাছিলে গান লিখিছে কেতিয়াবা মোৰ কাৰণে ভাবিয়েই লিখিছে হয়তো যে এইটো গান মন্দিৰে গাইব এটা গান লৈ কিন্তু মোৰ হীৰেণ দাৰ লগত কাজিয়াও হৈছিলে এনেকুৱা ভাল পোৱা বুলি এক কাগজে নাপালোঁ শুনি চাব দে শুনিছোঁ এইটো অকণমান গাই দিয়ক লিখি পেলাই লৈ আহিছে সুৰটোৰ কৰি মই পঢ়িয়ে আগেতো লিৰিক্স পঢ়া মই বোলে এইটো নাগাওঁ দেই মোৰ বয়সে তেতিয়া কানৈ কলেজত 16 বছৰ না 17 বছৰ এনেকুৱা বয়স মানে এই কোনো বুঢ়ীক দি কোৱা এই বয়সত এইটো গান কেলে গাম নহয় ভণ্টি মই তোমাৰ কাৰণে এইটো লিখিছোঁ তোমাৰ কাৰণে সুৰ কৰিছোঁ মানে ভাল পাওঁ বুলি কাগজে নাপালোঁ কৈ মই ভাল পাওঁ এতিয়াও গোপন অশ্ৰু নাই মই বোলে হীৰেণ দা মই নাগাওঁ দেই এইটো গান তাৰপিছত মই বোলে কোনো বুঢ়ীটোৰে খোজক কোনোবাই গালত হাত দি গাওক আৰু কি গান দেই তাৰপিছত এনিৱে তাৰপিছত গালোঁ কিন্তু এইটো এটা ইতিহাস হৈ গ'ল মানে সেই গানটো গোৱাৰ ক্ষেত্ৰত আপোনাৰ যিটো দ্বিধাবোধ আছিল মানে ভয় কৰিছিলে এই ঘৰলৈকে যে এই কথাই মানে কি ধৰণৰ কথা এইটো মোৰ কাৰণে মোৰ এই বয়সত ইনজাষ্টিচ কৰা হ'ব যে তাৰপিছত নহয় ভণ্টি মই তোমাৰ কাৰণে এইটো সুৰ কৰিছোঁ তোমাৰ কাৰণে লিখিছোঁ কিমান সৰল গান কিন্তু সেইটো এটা সেই গানটো এতিয়া আৰু মানুহৰ এতিয়াও চৰ্চাত আছে মানুহে মনলৈ আনে শুনে এতিয়া ইউটিউবত চাৰ্চ কৰাৰ ভিতৰত অন্যতম এটা মানে আৰু কি টাফ কম্প'জিশ্যন কেনেকুৱা টাফ মানে হীৰেণ দাৰ টিউনবোৰ নহয় খুব জিগজাগ মানে মই ভাবোঁ মাজে মাজে কেনেকৈ টিউন কৰিছিলে তাতে জানানে এটা সঞ্চাৰী আছে হীৰেণ দাৰ গানবোৰত বহুত সময়ত সঞ্চাৰীবোৰ আছে সঞ্চাৰী মানে আমাৰ কি হয় গানৰ 4টা ভাগ থাকে স্থায়ী অন্তৰা সঞ্চাৰী আভোগ ৰবীন্দ্ৰনাথে কি কৈছে যে সঞ্চাৰী এনেকুৱা এটা জেগা খুব চেঞ্চিটিভ জেগা গৈ পেলাই আভোগত মিল হয় মানে যেনেকৈ নদী গৈ তোমাৰ সাগৰত মিল হয় সঞ্চাৰী গাই কিন্তু আকৌ চাইলে নাহে সঞ্চাৰী গৈ আকৌ উভতি নবয় আৰু মানে হীৰেণ তেতিয়া সেই সময়ত কেনেকৈ গানবোৰ সঞ্চাৰীটো চলে তোমাৰ মৰম দিয়া সঁহাৰি যদি নেপায় মনে কেনেকে কপিব সুধিছে তুমি কেনেকে কপিব দিবা তাৰপিছত সমীৰে পালে সুবাস গোলাপে শতক কৰি অনেক আশাৰে মই হেনে পালো কাকজে নিবিৰ কৰি কিনো লাভ বাৰু অবেলা প্ৰেমেৰে ব্যাকুল হৈ
সংসাৰী পাই গৈ কি ধৰণৰ কম্পজিশ্যন কেনেকুৱা এই যেটো কম্পজিশ্যনৰ কথাই কৈছে এই মই আৰু সেই বাৰে বাৰে পুৰণি কথাই সুধি থাকোঁ তাহানিৰ কম্পজিশ্যন এতিয়াৰ কম্পজিশ্যন এই তফাতবিলাক সংসাৰী আছে যে সংসাৰী শব্দটোৱে নাই আৰু এটা কথা কি আগৰ গানবোৰত তুমি যদি যেতিয়া মানে আমি ফিল্মৰ মানে পুৰণা ফিল্মত তেতিয়া সম্বোধন প্ৰেমিকাক কেনেকৈ আপ বুলি কৰে এই যে সন্মান দি কৰে বা তুম কিন্তু কেতিয়াও তই বুলি শব্দ কিন্তু তুচ্ছাৰ্থত ব্যৱহাৰ নকৰে সেই লিখনিটো এইবোৰ বোধ দৰকাৰ হয় কাৰণ আবেদনটো কেনেকৈ কৰিছোঁ মইতো এটা ৰোমান্টিক গানটো মই প্ৰেমটো কেনেকৈ আবেদন কেনেকৈ তাৰ লিৰিক্সটো কেনেকৈ ভাৱাৰ্থটো কেনেকৈ প্ৰকাশ কৰিম কণ্ঠেৰে সেইটোৱে সেইখিনি বহুত এইবাৰ ধৰি না আৰু এটা গান হিৰেন্দাৰ নবজাবা বাহিতি তাতো এটা সংসাৰী আছে নবজাবা বাহিতি সেই উন্মনা কৰি মন বাহিতিত দেখিছোঁ কিয় মোহময় বিস্ময়ৰে ইংগিতৰে দোলা দি যায় পৰাণৰ নবজাবা বাহিতি প্ৰথম অন্তৰা তাৰপিছত সংসাৰী সুৰৰে মন্দাকিনী হ'ব খোজে মন্তি জানা ধীৰেৰে বাহিৰ সুৰৰ বিচাৰে গৈ মন মোহনা সুৰৰে মন্দাকিনী হ'ব খোজে মন্তি জানা ধীৰেৰে বাহিৰ সুৰৰ বিচাৰে গৈ অনুপম কিবা এটি সিহাৰণৰ ছন্দ দিয়ে তাতে যে তোমাৰ বাহিৰ মায়াৰ মন্তি টানি ৰাধা মই বাধা সহি যাওঁ অনুখন নবজাবা বাহিতি এই যে কম্পজিশ্যন ভেৰাইটি একেবাৰে অন্য ধৰণৰ কম্পজিশ্যন আছিলে এতিয়া হিন্দাহঁতকো মানে ইণ্টাৰাপ্ট কৰি তোমাক হিন্দাহঁতক ভাবি দলিৰ কাৰণে বেলেগ কৰিছে মোৰ কাৰণে বেলেগ মানে ভাবি পেলাই কৰিছিলে কিন্তু কোনে গান গাব মই কি গান দিম গানটো কাৰ শ্বুট কৰিব কাৰ কণ্ঠত শ্বুট কৰিব তেনেকৈ বাইদেউ আপুনিতো দেশে বিদেশে অনেক মঞ্চত আপুনি গান গাইছে মূলতঃ ক্লাছিকেল মিউজিক আপুনি প্ৰতিষ্ঠা তেনেকৈ আপোনাক সকলোৱে জানে ক্লাছিকেল মিউজিকৰ এগৰাকী খুব স্বনামধন্য শিল্পী এই যে দেশে বিদেশে অনেক মঞ্চত আপুনি গান গাইছে পৰিৱেশন কৰিছে অনুষ্ঠান পৰিৱেশন কৰিছে শ্ৰোতা দৰ্শকৰ কথা যদি মই সুধোঁ শ্ৰোতা দৰ্শকৰ ৰেছপন্সটো কেনেকৈ বা আপুনি কি ধৰণৰ সঁহাৰি বিচাৰিছিল তেওঁলোকে কি ধৰণৰ সঁহাৰি দিছিল এই ধৰণৰ অভিজ্ঞতা আপোনাৰ মনলৈ কেনেকৈ আহে মই যদি সুধোঁ কি ক'ব না বহুত ধৰণৰ অভিজ্ঞতা আছে মানে এটা দুটা অভিজ্ঞতা নহয় বহুত ধৰণৰ অভিজ্ঞতা কি আমাৰ ক্লাছিকেল মিউজিক শুনিবলৈ মানে ক্লাছিকেল মিউজিকটো যি হৈছে এইটো মেডিটেশ্যন এইটোত কিন্তু আমি মাতি মাতি নানো মানুহ আহি চামিল হয় আৰু লাহে লাহে কাণ তৈৰি হয় মানে তেনেকৈ ক্লাছিক সাহিত্য তুমি এদিনত কিন্তু তুমি কৰিব নোৱাৰা পেইণ্টিং এখন ভাল চাবলৈ গ'ল মানে বহুততো দৰকাৰ হয় ক্লাছিকেল মিউজিকটোৰ কাৰণে মানে এইটো কি হয় যিখিনি মানুহ আহে আৰু কি সেই ভাবি আহে বাইদেউ সেইকাৰণে তাৰ ভিতৰতে তেওঁলোক নিজেকৈ মানে বিলীন হয় গতিকে সেইকাৰণে সুধিছোঁ যে ক্লাছিকেল মিউজিকটো আচলতে ক্লাছৰ কাৰণে নে মাছৰ কাৰণে নহয় ক্লাছৰ কাৰণে ক্লাছ পিপলৰ কাৰণে বুলি কয় সেইকাৰণে আগতে কি আছে ৰজা মহাৰাজাৰ দৰবাৰত মানে এই ক্লাছিকেল গায়ক তেখেতসকলক ৰাখি কিন্তু সেই গান বাজনাৰ মাহল হৈছিলে ক্লাছিকেল মিউজিক কেতিয়াও মাছ বেছ হ'ব নোৱাৰে মাছ বেছ কিন্তু জানা মই কিছুমান তুমি যে মঞ্চৰ কথা ক'লা মই 2 বছৰ 3 বছৰমানৰ আগতে মানে এই আমাৰ যিটো মানে ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ যিটো কালচাৰেল এফেয়াৰ্ছৰ পৰা মোক পঠিয়াইছিলে আলিপুৰদুৱাৰলৈ গৈ পেলাই এটা সাংঘাতিক মানে ইয়াৰ কথা কাহিনী
গৈ পেলাই তেতিয়া ৱৰ্কশ্বপ হ'ল ৱৰ্কশ্বপ তাৰ 2 দিন আকৌ ক্লাছিকেল কনচাৰ্ট তো কনচাৰ্টত ইয়ে কৈছে ৱৰ্কশ্বপো হৈছে তাৰপিছতে সেইটো মিউনিচিপালিটিৰ এটা হল আছিলে এই আগষ্ট মাহ এনেকুৱা ধৰণৰ মাহ তাৰপিছতে এতিয়া হলটোৰ মইতো নাজানো মইতো যোগ ৰাগ গাইছিলোঁ বা থুমৰি গাইছিলোঁ তাৰপিছতে পিছত যিসকল মানে আমাৰ গভৰ্ণমেণ্টৰ যিসকল মানে বিষয়া আৰু কি আহি পেলাই মোক কৈছে বাইদেউ আপুনি আজি এটা সাংঘাতিক সেইটো আকৌ নবান্নলৈ চিটি গৈছে কেলকাতাৰ মানে লৈ দেই যে আজি এটা সাংঘাতিক হৈছে মই বোলো কি হ'ল বোলে এই যে অ'পেন হল মানে হলটোতো মিউনিচিপালিটি হল আৰু তাৰ সন্মুখতে টেক্সি ষ্টেণ্ড অটো ষ্টেণ্ড ফুচকাৱালা উচকাৱালা চব এইবোৰ মানে ঝালমুড়ি মালমুড়ি চব এইবোৰ চব বহে সেইবোৰ তাৰপিছতে তেওঁলোক আহি আৰু কি আহি পেলাই পিছৰ বেঞ্চত বহিছে কি হৈছে চাবলৈ আহিছে আৰু কি আহি পেলাই বহি পেলাই যোৱা নাই তাৰপিছত সেই বিষয়াসকলক গৈ পেলাই কৈছে বোলে বাইদেৱে কি গালে আমিতো নাজানো কিন্তু আমাৰ লাগিছিলে দুৰ্গা পূজা হৈছে বোধহয় আমি এই সময়ত মানে অন্যভাৱে থাকোঁ বা টেক্সি লৈ গুচি যাওঁ নিজৰ এটা সময় কটাওঁ মানে যিটো তেওঁলোকৰ লাইফষ্টাইল আৰু কি দেই মানে আমি এই বহি যাই আছিলোঁ বহিয়ে আছিলোঁ শেষ নোহোৱালৈকে কিন্তু কি গালে বুজি পোৱা নাই কিন্তু আমাৰ এটা অদ্ভুত মানে ভাল লগা মোহাচন্ন কৰি মানে খুব ভাল লগা সেইটো আহি সেই কেটেগৰীৰ মানুহ তেখেতসকলে বিষয়াসকলক কৈ থৈ গৈছে সেইটো গৈ আকৌ মানে চিঠি লিখি মানে নবান্নলৈ লিখিছে যে ক্লাছিকেল মিউজিকেও মানে মানুহক আকৰ্ষণ কৰিব পাৰে সেইটো মোৰ কাৰণে বিৰাট প্ৰাপ্তি মোৰ কাৰণে আৰু এটা প্ৰাপ্তি মানে মোৰ যোনে মোৰ গাড়ী চলায় আৰু কি এঠাইলৈ মই গৈছিলোঁ এই হাওৰাৰ ফালে প্ৰগ্ৰেম দেই মই সিয়ে মোক লৈ গৈছে তাৰপিছতে সেইটো সি শুনিছে শুনাৰ পিছত পিছদিনাৰ পৰা আহি মই গোটেই তানপুৰা হাৰমনিয়াম মচাৰ কামটো সি কৰে মানে মোৰ কেনেকুৱা লাগি যায় না মানে চকু পানী ওলাই যায় মানে এনেকুৱাকৈ ইনভলভমেণ্ট আৰু কি বোলে দিদি তুমি এনেকুৱাকৈ গালা নহয় মানে কাইলৈৰ পৰা মই তোমাৰ চব ইনষ্ট্ৰুমেণ্ট চব মোচাটো চব মই কৰিম এইটোতো বিৰাট পাওনা হয় এইবোৰ মানে মিউজিকে দিছে তেওঁলোক হৃদয় আচলতে স্পৰ্শ কৰি পৰিছে এতিয়া সেই আৰু একেখিনি কথাই সুধিম ভাল শ্ৰোতা কেনেকৈ হ'ব পাৰি শ্ৰোতা ভাল শ্ৰোতা বেয়া শ্ৰোতা বুলি কথা শ্ৰোতা কাণখনো তৈরি হ'ব লাগে আকৌ তৈরি কৰোৱাৰ দায়িত্বটো আমাৰো দায়িত্ব আছে পৰিৱেশ দিব লাগিব আজি ধৰি লোৱা তুমি হয়তো মানে যেটো চাউল খাইছা হয়তো খুব বিলো ষ্টেণ্ডাৰ্ডৰ মানে ধান শিলগুটি থকা এটা চাউল খায়ে তুমি অভ্যস্ত যেতিয়া তুমি বাসমতি খালা তেতিয়াতো গম পাবা ডিফাৰেন্সটো গতিকে শ্ৰোতাৰ ক্ষেত্ৰতে সেইটোৱে শ্ৰোতাক আমাক কিন্তু আনিব লাগিব ভাল বস্তু দি আনিব সেই কথাটোৱে সুধিছোঁ এই যে মানুহে বেয়া শুনি আছে বেয়া খাই আছে কথাটো ভাল কৰা বা ভাল শুনোৱা এই দায়িত্বটো আপোনালোকে ল'ব লাগিব যিসকলে একেবাৰে আমাৰ বহুত দায়িত্ব আছে এতিয়া শিল্পী মানে আমি সমাজৰেতো মানুহ সমাজ বিচ্ছিন্ন হয়তো থাকিব নোৱাৰে আমাৰো কিন্তু যাৰ যি ফিল্ডত যিখিনি কাম আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা আছে এইখিনি আমাৰ কৰাৰ দায়িত্ব আছে বাইদেউ এটা সৰু বিৰতি ল'ম প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক গানৰ কথা আমাৰ সৈতে আছে মন্দিৰা শৰ্মা লাহিৰী আঁতৰি নাযাব এটা চমু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান গানৰ কথালৈ আৰু আমাৰ সৈতে আছে আজি মন্দিৰা শৰ্মা লাহিৰী বাইদেউ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা গানৰ কথা সুধিম যে সেমি ক্লাছিকেলৰ কথা মানে আপুনি এবাৰ উল্লেখ কৰিছিল ইদ্ৰিছ আলীৰ সম্ভৱত ৰচনা আছিল সেই গানটো আধুনিক গান ফাগুনে তুলি
সেইটো এটা আধুনিক গান কিন্তু মই সেমি ক্লাসিকেলৰ কথাও পাতিম বাৰু সেইটো এটা বেলেগ কিন্তু এই ইদ্ৰিছ চালেৰী যিটো ৰচনা ফাগুনে তুলিৰে প্ৰভাত শৰ্মাই সুৰ কৰিছিলে সেইটো অকমান আপুনি হেৰি কৰিব প্ৰভাত দাই ইমান ধুনীয়া সুৰ কৰিছে আৰু ইদ্ৰিছ চালেৰী ছাৰৰ তেনেকুৱা লিখা মই কৈছোঁ না লিখা সুৰ কণ্ঠ সব মিলাই এটা হয়তো ভাল গান হ'ব পাৰে হয় ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায় ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায় ব্যথাৰ চকুলো টুকি বিৰহী দাৱাৰে তাকে জমি চাই ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায় আজি না যিটো এম্বিয়েন্সত এই মানে আমাৰ কথোপকথন হৈছে মানে চাই আছোঁ প্ৰকৃতি কেনেকুৱা আৰু আজি বৰষুণো দিছে তোমালোকে মানে এনেকুৱা ধুনীয়া পৰিৱেশ মানে গান গাইলে গালে মানে গোটেই ৰাতিও শেষ নহ'ব আৰু কি এনেকুৱা সেইকাৰণে কোনো এইটো পৰিৱেশলৈ আপোনাৰ কিবা ক'ব গাব নেকি পৰিৱেশ সঁচা তাৰপিছতে মোৰ এটা চাৱন মানে ছেমি ক্লাছিকেলৰ কথা তুমি যে ক'লা আৰু কি এই সময়ত কিন্তু চাৱন কোৱা বা বহুত ধৰণৰ মানে ঝোলা চাৱন এইবোৰ মানে এই প্ৰকৃতিৰ লগত মিল খোৱাৰ কি গান হা মই তাই শুনাইছোঁ দেই মানে যেতিয়া বৰষুণ পৰি আছে ইমান মানে গাবলৈ মন গৈছে আৰু কি improvisation হৈ থাকে আচ্ছা বাইদেউ আমি কেইবাটাও অসমীয়া গান আপুনি গুণগুণাই দিলে সেই তাহানিৰ গান আৰু নতুন শেহতীয়া আজি দুটা এটা জীৱনবোধৰ গান আৰু এটা ৰোমান্টিক গানো আপুনি গুণগুণাইছে এতিয়া মই যদি সেই তাহানিৰ গানকেইটাৰ কথা সুধোঁ বহুত গান আপুনি গাইছে অহাৰ দৰে সেই গানটো মোৰ প্ৰায় বাৰে বাৰে মই উল্লেখ কৰি আছোঁ এই গানবিলাকৰ কথা যদি মই আপোনাক সুধোঁ আপুনি শ্ৰেষ্ঠতাৰ হাৰিত কোনটো থ'ব তেনেকুৱাকৈ থ'ব পাৰেনে তেনেকৈ কোনো নম্বৰ 1 নম্বৰ 2 এইবোৰ কোনো নাই মানে প্ৰত্যেকটো গান নিজৰ প্ৰিয় কোনটো তেনেকৈ যদি শুনো আপোনাৰ এই গানটো মোৰ সঁচা কৰি ভাল লাগে মোৰতো সব গানেই গাবলৈ ভাল লাগে মই মানে পুৰণা ফিল্মি গান মই যেনেকৈ ঘৰত গাওঁ এতিয়াও যোনে মানে নতুন গায়ক গায়িকা তেওঁলোকৰ গানো গাওঁ ঘৰত গুণগুণাওঁ যেটো ভাল লাগে কিন্তু আপুনি কপি সিঙ্গাৰ নহয় কিন্তু বহুতৰ দৰে না সেইটো নহয় কিন্তু মই মানে ভাল ভাল
ভাল পাই গুণগুণাওঁ সেইটো ইমান ধুনীয়া সুৰ ইমান ধুনীয়া গাইছে মানে তেনেকৈ গান মানে কপি ছিংগাৰ বুলি নহয় মানে ভাল সুৰ শুনিলে এনেও ভিতৰত তোমাৰ সুৰ কিন্তু সদায় আগত আহে লিৰিক্স পিছত আহে অনবৰতে চাবাচোন এনেও তুমি ভাবিলে লালা লালা বা গুণগুণীয়া সুৰটোহে ভাবি চাগে সুৰ সদায় আগত আহি যায় মনত সেইকাৰণে কাৰণে সুৰ ব্ৰহ্ম মানে সুৰৰ লগত ঈশ্বৰৰ কানেকশ্যন আছে কিন্তু এতিয়া আগত আজিকালিতো গান আগতে লিখে সুৰ পিছত হয় সেইটো নাজানো না গানটোতো লিখি লিৰিক্স ইয়ে কৰি হয়তো মানে সুৰটো আগতে হয় মেন টু মেন ডিফাৰ কৰে সেইটো যাৰ যেনেকৈ ইচ্ছা যায় গতিকে যদি আৰু এটা কথা আপোনাক মই সুধিম বুলি কৈছিলোঁ আপোনাৰ গুৰু আছিল চিন্ময় লাহিৰী আপোনাৰ মামাৰো গুৰু আছিল আপোনাৰো গুৰু আছিল সেই কথাটো নুসুধিলে আধৰুৱা হ'ব আপুনি কলিকতাৰ বোৱাৰী হৈ গ'ল সেই কথাটো অকণমান ক'ব নেকি মই অসমৰ জীয়ৰী কলিকতাৰ বোৱাৰী কিন্তু মানে মোৰ কোনো তাত গৈ পেলাই বোৱাৰী হিচাপে মই থকা নাই মই ছোৱালী হিচাপেই মানে বাবাই মোক কেনেকুৱাকৈ ইয়ে কৰিছিল ইভেন মই যেতিয়া কলেজত পঢ়োঁ বা ফাৰ্ষ্ট ইয়েৰ পৰা ছেকেণ্ড ইয়েৰ পৰীক্ষা দিলোঁ বা ইয়ে কৰোঁ বাবাই মানে বহি নতুন কিতাপ যে আহে বাবাই কভাৰ লগোৱাৰ পৰা চব বাবা মানে তেনেকুৱা আৰু কি তাৰপিছত সেইখন ঘৰতে কেনেকৈ বোৱাৰী হ'ল সেই কথাটো অকণমান ক'ব নেকি সেইখন ঘৰতে মই অট'মেটিকেলি কেনেকৈ যে এইবোৰতো আৰু মানে হিচাপ কৰিতো আৰু নহয় তাৰপিছত মামাৰ লগত সম্পৰ্ক আৰু মামাই খুব বিচাৰিছিলোঁ যাতে মানে সাংগীতিক এটা পৰিয়ালত যাতে মই থাকিব পাৰোঁ যাতে সংগীতটো থাকে সদায় আৰু কি সেইটো এটা মামাৰো খুব মানে মামাৰ চবতকৈ মানে খুব মানে ফূৰ্তি লাগিছিলে মামাৰ খুব ভাল লাগিছিলে মানে যেতিয়া আমাৰ বিয়া ঠিক হয় এনিৱে আৰু মামাৰো বহুত কণ্ট্ৰিবিউশ্যন আছে সেইটোত তো এনিৱে মোৰ কিন্তু মানে এতিয়া ছোৱালী নে বোৱাৰী বুলি কেতিয়াও তেওঁলোকে মোক ইয়ে কৰা নাই আৰু অনলি চাইল্ড মোৰ হাজবেণ্ডৰ কি সেইটো পৰিৱেশৰ অকণমান কওকচোন এটা পাৰিবাৰিক আপোনাৰ পৰিয়ালৰ কথাটো অকণমান কওকচোন পৰিয়ালৰ কি হৈছে মোৰ হাজবেণ্ড অনলি চাইল্ড কিন্তু বাবাই মোক ছোৱালী বুলি ভাবে এটা ল'ৰা এটা ছোৱালী এজনী ছোৱালী এনেকৈ ভাবে সদায় মায়েও তেনেকৈয়ে ভাবিছিল আৰু কি আৰু আপোনাৰ নিজৰ ফালৰ পৰা এতিয়া নিজৰ মোৰ এটাই সন্তান ক'ত থাকে সি ইমান বছৰ US-ত আছিলে এতিয়া বৰ্তমান ইণ্ডিয়ালৈ আহিছে বোৱাৰী নাতিনী এইবোৰ তেওঁলোক সংগীতৰ লগত জড়িত হৈ আছেনে সংগীত মোৰ পৰাই শিকিছে ল'ৰাই কিন্তু প্ৰফেশ্যনটো সেইফালে গ'ল এতিয়া বাইদেউ যদিও কলিকতাৰ বোৱাৰী বা কলিকতাত আপুনি কৈছে বোৱাৰী নহয় মই জীয়াৰী কলিকতাত কিন্তু তাৰপিছতো অসমৰ সৈতে আপোনাৰ এটা সম্পৰ্ক আছে হয় তো এইটোতো মোৰ একেবাৰে মানে নিজৰ মাতৃভাষা নিজৰ ঠাই নিজৰ জেগা সেইটোতো থাকিবই সেইটো আৰু বাইদেউ যিয়ে নহওক বহুখিনি কথা পাতিলোঁ আৰু কথা পাতিব লগা থাকিল হয়তো পৰৱৰ্তী সময়ত নিশ্চয় কথা আৰু মোৰ ভাল লাগিলে মানে ND 24 যিটো অনুষ্ঠানৰ কাৰণে চেনেলটোৰ কাৰণে তোমালোকে মোক মানে আমন্ত্ৰণ কৰাৰ কাৰণে মই ভীষণ ভাল লাগিছে আৰু চবতকৈ ভাল লাগিছে মানে মই আগতেও ক'লোঁ যে এই যে আড়ালত যিসকল আছে তেওঁলোকো কিন্তু শিল্পী যে কেমেৰা লৈ আছে কেমেৰা লাইট এই যে আমাক দৰ্শকে দেখিছে তেওঁলোকৰ কাৰণে বিৰাট অৱদান কিন্তু তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ সবে ভালে থাকা আৰু তোমালোকৰ এই এম্বিয়েন্স লৈতো আৰু কথা নাপাতোৱে ইমান ভাল মানে তাৰ কাৰণে গানো ওলাই গ'ল একেবাৰে শেষত আমি অনুষ্ঠানটো প্ৰিয় দৰ্শক অনুষ্ঠানটো আমি শেষ কৰিম কিন্তু বাইদেউৰ মোৰ আটাইতকৈ ভাল লগা গান অহাৰ দৰে এবাৰ আকৌ এবাৰ আপুনি যদি অকণমান ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে অন্তৰাটো গাইছোঁ ভাৰ বাৰিষাৰ মেঘাৰ দৰে আহিছিলা
তিয়ালা যে পথৰ ধূলি নেজানো কিয় যে তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা মই কিন্তু উভতি আঁতৰি যোৱা নাই দেই অসমৰ পৰা সদায় আহিও থাকিম ধন্যবাদ বাইদেউ বহুতখিনি ধন্যবাদ সবে ভালে থাকা আৰু এই যে পেণ্ডেমিক সময়টো যেন মানে গুচি যায় আমি আকৌ পৃথিৱী এটা সুন্দৰ পৃথিৱীত আমি বাস কৰোঁ যেন সেইটোৱে বিচাৰোঁ আমি ধন্যবাদ এয়া আছিল মন্দিৰা শৰ্মা লাহিৰী আমি বহুখিনি কথা পাতিলোঁ আমি বাইদেউক এৰি দিয়াৰ ইচ্ছা নাছিল কিন্তু উপায় নাই সময় যিহেতু নাটনি আৰু সময় সীমাবদ্ধ আমি কেতিয়াবা নিশ্চয় পুনৰবাৰ বাইদেউক লগ পাম ভাল অনুষ্ঠান দিবলৈ আমি চেষ্টা কৰিম শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত